ধীরে ধীরে হেৰাই যায় আবেলি যেন ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই কতেবা চাওঁ ইমান গেছ আছে পাতিয়ে আছো ইমান গৰম পৰিছে এইকেইদিন উশাহ ল'ব নোৱাৰা নিচিনা হৈ গৈছে দেই বৰষুণ এজাকো দিয়া নাই বৰষুণ এজাক দিয়া হ'লে ইমান ভাল হ'লে সেই ঈশ্বৰ বৰষুণ এজাক আজি দিয়া আৰু হাতী কাণ ঘোঁৰা কাণ জ্বৰ জ্বৰকে বৰষুণ আন এই যমুনা বাইদেউজনীও অহা নাই ইমান দিন হ'ল গাঁওখনৰ খবৰ এটা পোৱা নাই কি হৈছে গাঁওখনত কি নাই হোৱা যমুনা বাইদেউজনী আহিলে কয় আৰু একদম গেছ হৈ গৈছে পেটত মোৰ ভাগৰ কাকো একো কথাও ক'ব পৰা নাই ফোনটো কম হয় বাৰু লগৰবোৰলে এইটো হ'ল নাই এইকেইদিন সেইটোও নাই যমুনা বাইদেউজনী আহিলেহে কথা গম পাম ঐ নিতা আছনে ঘৰত তোৰ কি হ'ল তলতে বহি আছ যে আইও যমুনা বাইদেউ নকবা আৰু এইকেইদিন জানেনে গেছ হৈ গৈছে আপুনি ইমান দিন অহা নাই ঘৰলৈ কথা বতৰা একো গম পোৱা নাই গাঁওখনতনো কি হৈছে কি নাই হোৱা একোৱে গম পোৱা নাই সেই বুলি ভাবি তলতে বহি আছো আইও আই ফুৰি থকা নাই কেলে তই ইমান দিন হ'ল ময়ো ভাবি আছিলো ইমান গৰম ওলাই আহিবলৈ মন নাযায় নহয় এই কথা এটা গম পাইছো আজি বোলো নিতাক কথাটো কৈ থৈ আহোঁগে এই কি কৰিবি আৰু নোৱাৰিলো আৰু থাকিবলৈ মোৰো নহয় নি এইকেইদিন ইমান গেছ হৈছে পাদি মই ততে পোৱা নাই মানুহ আগতে সেইদিনাখন গোটৰ মিটিং আছিলে নহয় আৰু গোটৰ মিটিঙৰ মেনেজাৰটো আগতে দিছো নহয় পাদি তাৰপিছত কৈছে তেওঁ কি হৈছে যমুনা বাইদেউ গেছ হৈছে নেকি বোলে পিল চিল খাব আকৌ ইমান লাজ পাইছো নিতা কি কবি তাতে আকৌ কথা গম পাইলো লীলা যে আকৌ কথাটো গম পাইছিলো নহয় হয় নি বাইদেউ ময়ো আলেঙে পিছে নুশুনা নহয় কথাটো লীলা বোলে জীয়েকে বোলে সেই ল'ৰা এটা ভাল পায় এইবুলি মেট্ৰিক পাছ কৰি গৈছিলে এজনী কলেজলৈ শুনিছো আকৌ এইবোৰ আলেঙে কথাটো কওকচোন কি কথা হৈছে নকবি আৰু নিতা লীলা জীয়েকজনী যে ৰুহি সেইদিনাখন মই নিজ চকুৰে দেখি আহিছো নহয় হোটেলত সোমাই বয়ফ্ৰেণ্ডটোৰ লগত চাহ খাই আছে আইও তাৰ মোবাইলটো টনাটনি কৰি আছে একেবাৰে ল'ৰাটোৱে পিছত চাগে মোবাইলটোকে দি পঠালে নেকি এতিয়া শুনিছো বোলে বাপেকে বোলে ঘৰত বোলে মোবাইলটো পাই ভাঙি পেলালে এতিয়া ল'ৰাটোৱে চাগে মোবাইলটো খুজিছে এতিয়া মাকক কৈ আছে নহয় আৰু মোবাইল এটা লৈ দিবলৈ সেইদিনাখন আকৌ এই হেঁপাহৰ গোটত সোমালে গোটটোত সোমাই লৈ মোবাইলটোৰ কাৰণে হেৰি কৰিছে এতিয়া কি কবি আইঐ লোকৰ ঘৰ চুৰ কৰি খাওঁতে দিন গৈছে এতিয়া বোলে তাৰ মোবাইল লৈ দিয়ে আইও বাইদেউ হয় নি নকবা আমাৰ ছোৱালীজনী যে বিয়া হওঁতে মোক কমটি কথা শুনালে নেকি ইমান গোটৰ মানুহবোৰৰ আগত আইও কি বুলি কৈছে ছোৱালী বোলে মূৰত উঠাই ল'লে বোলে মোৰ ছোৱালী হোৱা হ'লে বোলে একে গছকে মাৰিলো হয় বোলে ভুকুৱাই থলো হয় বোলে এতিয়া কি নিজৰ ছোৱালীজনী একো নাই কোৱা নি আইও মোৰ ছোৱালীজনীৰ বিষয়ে ইমান বেয়াকে ক'লে যি হ'লেও ন বাইদেউ আমাৰ ছোৱালীজনীয়ে এতিয়া বেংকৰ মেনেজাৰটোকে পাইছে এতিয়া ভালকে খাইছে সিহঁতি আইও মোক কমটি কথা শুনালে নেকি সেই ল'ৰাটোৱেনো কি কয় ল'ৰাটোৱে একো নকৰে বোলে এইটো কি বুলি কয় ইনে এইবোৰ ল'ৰা চিক্সেলা ল'ৰা সৰু ল'ৰা লগতে চাগে কলেজতে পঢ়া নেকি সম্ভৱ শুনিছো বোলে বাপেককে খুব মদ খালাটো ঘৰৰ অৱস্থা ভাল নহয় মাকজনীয়ে বোলে খুজি মাগি খুৱাই বোলে চলাই আছে ল'ৰাটো পঢ়িবলৈ দিছে বোলে সেই ল'ৰাটো বোলে সেইখন লোকৰ বাইক লৈ আহি আৰু সেইখন আৰু লিলি মাৰে সেইটো মোবাইলটো বোলে ল'ৰাটো ভাগৰ নহয় লগৰ এটা বকুহে আছিলে তাক বোলে চলাবলৈ দিছিলে কেইদিনমান সেইটো কাৰণে আকৌ এতিয়া ল'ৰাটোৱে মোবাইলটো বিচাৰি আছে এতিয়া কি কবি আৰু লীলা একেবাৰে মোৰ গৰম নহয় সেইদিনাখন আৰু পদূলি মুখতে জীয়েকক ইমান গালি পাইছে মই ক'লো কি হ'ল লীলা নাই একদম দুইজনী ভিতৰলৈ সোমাই গ'ল আৰু তাৰপিছত আৰু মই তাৰপৰা গুচি আহিলো আৰু মই গম পাইছো কিবা এটা হৈছে মই কেছটোনো গম নোপোৱাকৈ থাকোনে গোটেইবোৰেচোন মোকে কৈছে কি হয় কি নহয় এইজনী যে ৰুজিৰ লগত মোৰ ভাল নহয় জানো তাই লগৰে তাই আকৌ চব কথা ক'লেহি মোক আইও হয় নি বাইদেউ মই যে এইবোৰ কথা একোৱে গম নাপাওঁ একদম গম নাপাওঁ তথাপিও আলেঙে শুনিছিলো দেই এষাৰ কথা এনেকুৱা তেনেকুৱা কথা এষাৰ হৈছে বুলি মই ভাবি আছো আৰু যমুনা বাইদেউজনী আহিলেই কথাবোৰ জানিম আৰু কেতিয়ানো আহিব বুলি আইও হয় মইনো তোক নোকোৱাকৈ থাকিম না একদম নকবি আৰু ৰুজি আহি চব কথা ক'লেহি বৌ এইটো হ'ল সেইটো হ'ল কলেজত এনেকুৱা হ'ল তেনেকুৱা কলেজত বোলে এদিন বোলে কলেজ খতি কৰি দুটা বোলে ফুৰিবলৈ গৈছিলে আইও ৰাস্তাতে কোনোবা মানুহে লগ পাই বোলে সিহঁতক বোলে গালিও পাৰিলে বোলে তাৰপিছত বোলে কি বোলে ক'ৰবাত পাৰ্কত বহি আছিলে নে কি হেনো তাৰপিছত তাৰপৰা বোলে খেদাও খাইছে বোলে নকবি আৰু কি খন যে আইও
মোৰ যে ইমান ভাল লাগিছে নহয় তাহাঁতক বোলে হ'বই লাগে এনেকুৱা হ'বই লাগে বোলো বৰ একেবাৰে কথা কৈ থাকে জীয়েকৰ বিষয়ে ইছ ৰাম বৰ ধুনীয়া জীয়েকজনী বুলি গোটেই কমটি নেকি আমাৰ ছোৱালীজনী কলা বুলি কমটি কৈছে নেকি মাকো বকা বাপেকো বকা এইজনীনো ক'ৰ পৰা হ'ল কলা বাইদেউ কি হ'ল এনেকৈ কলা হ'ল যে এজনী কমটি কৈছেহি নেকি মোক আইতাজনী কলা আকৌ অকণমান আইতাকক ঘৰত উঠিলে আকৌ ছোৱালীজনী সেই বুলিনো বাৰু তাই এনেকৈ ক'ব লাগিব মোক এনেকুৱা বেয়া বেয়াকৈ কৈছে কাকাৰ লগত যে যোৱা দিছে মোক তই নাজানো নহয় এইবোৰ তই বিয়া নোহোৱাৰ আগতে কমটি এইবোৰ হৈ গ'ল নেকি এতিয়া আমাৰ ছোৱালীজনীও কলা খালে কি হ'ব ভাল ল'ৰাই পালে এতিয়া লোকে দূৰত গৈ কোম্পানী চাকৰি কৰিলে কি হ'ব বাহিৰত গৈ আছে বাহিৰত গৈ খাই সিহঁতৰ এতিয়া আৰাম কি ঘৰ চাবি কি দুমহলীয়া ঘৰ মোৰ ছোৱালীজনী তই দেখিছই চাগে আকৌ বাইদেউ কেলে আপোনাৰ লগতে নীলাক্ষীহঁতৰ ঘৰলৈ যোৱা নাছিলো জানো তাই মানুহটো ইমান ভাল ন কথা বতৰা শাহুৱেকজনীও বৰ ভাল আকৌ একদম হাতদৈ মানুহ মোক ইমান আললৈ বিললৈ কৈছে সিটো দিছে তাইদি নাছিলে আকৌ তেতিয়া তাই নাছিলে মানুহটো এনেকুৱা কৈছে পিছত তাই যেতিয়া আহিছে আমাৰ এখেতৰ লগত ইমান ভাল দুইজনে একদম কথা পাতিছে কৰিছে মোৰ মনটোৱে ভাল নাপাওঁ আপোনালোকৰ তাই ছোৱালীজনী বৰ ভাল মানুহ হ'ব পালে বাইদেউ নকবি আমাৰ ছোৱালীজনী ঘৰ পাইছে আমাৰ ঘৰলৈ কমটি বস্তু দি পঠাই নেকি এতিয়া সিহঁতে হেৰি কৰিলে আকৌ দোকান খুলিলে আকৌ ক'ৰবাতি পোৱা নাজানে সিহঁতৰ আকৌ গেছ এজেঞ্চিটো পালে সিহঁতৰ এতিয়া হেৰিয়ে সুখেই সুখ আকৌ বোলে এতিয়া বোলে কিবা ৱাইন শ্বপ নে কি সেইখনো পাব বোলে তাৰপিছত মই একদম বৰ আমাৰ ছোৱালীজনী ভাগ্যখন কমটি লক্ষীমী আছে আমাৰ ছোৱালীজনী যে লক্ষী শাহুৱেকে কমটি কয় নেকি লক্ষীমী বোৱাৰী এজনী সোমালেও আমাৰ ঘৰ তাই অহাৰ পৰা আমাৰ ঘৰখন এনেকুৱা পাই এনেকুৱা হ'ল মোক কিমান কয় আমাৰ ঘৰলৈ কিমান কি বস্তু দি পঠায় এতিয়া আমাৰ ল'ৰা চোৱা নাই ছোৱালীজনী এতিয়া সহায় কৰি আছে বাপেকটোকো এনেকুৱা দিছে ইটো দিছে ল'ৰাটোৱে কেলে বুলি খেতি কৰিবলৈ ট্ৰেক্টৰখনো কিনি দিলে বাইদেউ শুনিছিলো আমাৰো সেই ছোৱালীজনী মানুহটোৱে এইবেলি আমাৰ এখেতকো সেই ট্ৰেক্টৰখন দিলে নহয় জোঁৱাই পোৱালিটোৰ কথা কৈছো এই কোৱাই হোৱা নাছিলে মানে অনাই নাই সিহঁতৰ ঘৰতে আছে আকৌ স্কুটিখনো দি থৈ গ'লহি নহয় আমাৰ এখেতে চাইকেল চলাইনো কিমান কাম কৰিব ন তেখেতৰো দিগদাৰ হয় নহয় এইবোৰ সেইটো কাৰণে আমাৰ এখেতক তেওঁৰ স্কুটিখন লাটো ভাগৰ মানে আমাৰ জোঁৱাই পোৱালিটো স্কুটিখনকে দি দিলে তাৰপিছত এতিয়া সেইবোৰ কাম চামবোৰ কৰিবলৈ তেওঁৰ ভাগৰ অফিচলৈ যাবলৈ সুবিধা হয় এখেতে স্কুটিখন লৈ যায় এখন স্কুটি আমাৰ ছোৱালীজনী ঘৰ পাই দিয়া হয় নি পাৰ্টিটো দিবি আকৌ আমাৰ ঘৰতচোন তহঁতি পাৰ্টি চাৰ্টি খাই থৈ আহিলি আকৌ লীলা যে চুৰুনি বুলি তহঁতি জাননে নেজান বাইদেউ নেজানিবলৈ আছেনে গোটেই গাঁওখনেই জানে কেলে আমাৰ পিছফালৰ বাৰীখন ডাঙৰ নহয় জানো এইবুলি আমাৰ এখেতে আকৌ গোটেইবোৰ কৰিছে নহয় জাতিলাও তিয়হ ভেন্দি কোমোৰা চব হৈছে একদম টেঙালৈকে হৈছে এইবিলাক আমাৰ বাৰীখনত যে বৰ ধুনীয়া টেঙা হৈছে আকৌ ভোট জলকীয়া পুলি কেইটামানো সেইদিনাখন জেউৰা বেটি আছিলে আমাৰ কাণপতীয়া নহয় জানো উদ্ধ চকুৱা এফালে কাম কৰি থাকিলে গুৰুত্ব নিদিয়ে নহয় ইফালে সিফালে কি হৈছে মই বোলে এখেতক চাহ অকণ দি থৈ আহোঁগৈ গৈ দেখিছোঁ ৰাস্তাতে লগ পাইছোঁ নহয় এজনী কোমোৰাই চোমোৰাই একেবাৰে মই সুধিলোঁ এইবোৰ বোলো কি ক'ত পালা ক'লে বোলে কি আপোনালোকৰ তেখেতে দিছে বোলে পইচা দি কিনি আনিছোঁ মইনো এতিয়া কি ক'ম এখেতে দিছে বুলি কৈ পঠিয়াইছে ক'বও পৰা নাই তাৰপিছত গৈ সুধিছোঁ এখেতক নাই নহয় বোলে এইবোৰ বোলে মোৰ পৰা নিয়া নাই নহয় বোলে মই বোলে দেখাই নাই তেতিয়াহে গম পাইছোঁ তাই চুৰ কৰি নিছে মই একদম মোৰলো গৈছিলোঁৱে নহয় ক'বলৈ আমাৰ এখেতে টানি ধৰি ৰখালে বোলে এইবোৰ ক'বলৈ নাযাবি এতিয়া বোলে তাই বোলে মুখখন জানৈচোন ইমান বেয়া কেনেকৈ কথা কয় সেইটো কাৰণে একদম ৰখিলোঁ বাইদেউ একদম নক'বা বাইদেউ তাই মুখখন কমটি বেয়া নি কিমান বেয়াকৈ গালি পায় একদম লাজ পোৱাই দিব যেন আপোনাৰ আপুনি নিজৰ বস্তু খুজিব যেন যোৱাই নাই সিহঁতৰহে যেন কিবা এটা কৰি থৈ আহিলে তেনেকুৱাকৈ মানুহবোৰে ইমান ঘূৰি চাই ৰাস্তাৰ মাজত আহি গালি দিয়ে জানেনে বাহনি লৈ লৈ বাহনি জোকাই সেই তেনেকুৱা কথা নেকি আমাৰ এইজনী নহয় নেকি সেইজনী আকৌ সেয়া মণি মাইকী ভাগৰ বনোৱা গেলা সোপা খাবলৈ নাপালে থাকিবই নোৱাৰে নহয় এইজনক কৈ থৈ আহিছোঁ জলকীয়া সোপা ৰখিবলৈ কালি এজনী আহি পেলাই দেখি গ'ল ভোট জলকীয়া বাৰীখন কৈছে বাইদেউ কেইটামান খুৱাব মই কৈছোঁ হ'ব দে ডাঙৰ হ'লে খুৱাম পকিলে দিম সেই বুলি কৈছোঁ চুৰ কৰাখিনি ঠিক নাই কলিয়ে চলিয়ে লৈ যাব নি আমাৰ এইজনে খাবলৈ পালে আকৌ গেলা সোপা খাবলৈ পালে খবৰ নাথাকে নহয় অতেই নলাই চলাই জানৈচোন য'তে ত'তে পৰি থাকে একদম এইবোৰ অৱশ্যে কি কৰিম যাওঁ পাই তেনেহ'লে ঘৰলৈ ভয়ে হৈছে এইবোৰে কেতিয়া আহি পেলাই চুৰ কৰিব একো ঠিক নাই একদম যাওঁ তাতে থাক মই যাওঁ নহ'লে আমাৰ এইজনে আকৌ খাবলৈ গুচি গ'লেতো সেইবোৰ চব খাবলৈ চুৰ কৰি গোটেই বাৰী উদং কৰি নিব যাওঁ পাই থাক তেনেহ'লে তই চুৰুণীজনীৰ পৰা যে তত নাই লীলাজনীৰ কথা কৈছোঁ ইমান চুৰুণী হাই ফ্ৰেণ্ডছ আপোনালোকে যদি আমাক চাবলৈ বিচাৰিছে তেনেহ'লে লীলাৰ বিষয়ে যদি আৰু জানিবলৈ বিচাৰিছে বা লীলাক যদি চাবলৈ বিচাৰিছে লীলাহঁতৰ
পৰিয়ালটোৰ কথা যদি জানিবলৈ বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্টত ক'ব আমাক কেনেকুৱা লাগিছে। আৰু আপোনালোকে কমেণ্ট কৰিলে, ছাবস্ক্ৰাইব কৰিলে, লাইক কৰিলে আমি গম পাম যে আপোনালোকে আমাক চাই ভাল পাইছে। সেইবাবে ফ্ৰেণ্ডছ আজিলৈ বাই বাই, আকৌ লগ পাম।